ভিউয়াৰ্স ওয়েলকাম টু মাই চ্যানেল ইটু হিটু বহুতো আপোনালোকক মই আকৌ এবাৰ স্বাগতম জনাইছো সভা শুৱালকুছি অধিৱেশনৰ পৰা আৰু বৰ্তমান মই উপস্থিত আছো চন্দ্ৰধৰ বৰুৱা সৰণী প্ৰদৰ্শনীৰ ঠিক গেটখনৰ সন্মুখতে আৰু এই মানুহ দেখিছে তেওঁলোকে আহি আছে এই প্ৰদৰ্শনী চাবলৈকে আসলতে মই ইয়াৰ আগত দুটা ভিডিও দিছো যদিও মানে কি ইমানখিনি মানে সময় নহয় যে গুটেখিনি বস্তু একেবাৰে মানে কভাৰ কৰাটো গতিকে মই ভাবিলো যিখন প্ৰদৰ্শনীখন খুবেই মানে ভাল লগা হৈছে আৰু সেই ভাবিলো মই এটা এক্সট্ৰাকে এটা মই ভিডিও বনাও গতিকে এয়া আহক মই আদৰিছো আকৌ এবাৰ আৰু এইখন হ'ল মূল তোৰণ চন্দ্ৰধৰ বৰুৱা সৰণী প্ৰদৰ্শনীৰ আৰু মানুহৰ ভিৰতে মই একেলগে সোমাই যাওঁ তাত কি কি আছে এবাৰ আপোনালোক দেখাওঁ যিখিনি মানুহ হয়তো আহিছে তেওঁলোকে গমাই পাইছে আৰু যিখিনি মানুহ হয়তো আহিব পৰা নাই কাৰণ কিয় বহুদিন খোজ কাঢ়িব লাগে মই ইয়াৰ ভিডিঅ'ত কৈছোৱে আৰু যিখিনি মানুহ আহিব পৰা নাই সেই মানুহখিনি যাতে ইয়াতে মোৰ ভিডিঅ'টোৰ দ্বাৰা যাতে তেওঁলোকে দেখা পায় যে ইয়াত এক্সিবিশ্যনখন কেনেকুৱা হৈছিলে গতিকে আহক ভিডিঅ'টো লাগি থাকক মই যিমানখিনি পাৰোঁ অলপ ইয়াতে মই দেখাব চেষ্টা কৰিম কিন্তু ভিৰ বহুত নাজানো কিমান দূৰ সম্ভৱ মই দেখাব পাৰোঁ কিন্তু চেষ্টা কৰিম ঠিক আছে আহক মোৰ লগত ঘৰৰ ভিতৰত আহিয়ে দেখিলোঁ এটা সুন্দৰ ৰেল ট্ৰেক লগত এখন ৰেল ব্ৰিজ আৰু যাৰ ওপৰত এখন সুন্দৰকৈ এটা ইঞ্জিন চলি আছে ভাল লাগিছে সুন্দৰ উপস্থাপন আৰু ইয়াৰ দুটা গড়ৰ মাজত এটা হয়তো ইঞ্জিন ৰখা গৈছে লিখা আছে দাৰ্জিলিং হিমালয় ৰেলৱে আৰু তাৰ কাষতে এটা ৰখা গৈছে বায়ো টয়লেট মডেল এটা এয়া ইটো তাৰ কাষতে আৰু এখন ট্ৰেইন গৈ আছে এয়া দেখা পাইছে ধুনীয়া এটা প্ৰাকৃতিক এটা পৰিৱেশ তাত সজাই দিয়া হৈছে ট্ৰেইন গৈ আছে আপোনাৰ পাহাৰৰ ঠিক মাজেৰে ভাল লাগিছে একেলগে ইয়াত এখন ৰেল ব্ৰিজ দেখুওৱা গৈছে ধুনীয়াকৈ তেওঁলোকে উপস্থাপন কৰিছে ব্ৰিজখন সঁচাকৈ বহুত ভাল লাগিছে চাই পেলাই তাৰপিছতে আমি ঠিক যিখনি প্ৰদৰ্শনীৰ যিখন ফিল্ড তাৰ সমাজতে ইয়াত ধুনীয়া এখন নাৰ্চাৰী তাতে আপোনাৰ ধুনীয়া ধুনীয়া মনোমোহা ফুলৰ পুলি গছৰ পুলি সুন্দৰভাৱে ইয়াত সজোৱাই আছে ভাল লাগে এনেকুৱা এটা পৰিৱেশ দেখা পালে সেউজীয়া চাৰিওফালে সেউজীয়া ধুনীয়া ধুনীয়া মনোমোহা ফুল যি নেকি মানুহে চাই আছে ল'বৰ কাৰণে নিজৰ নিজৰ পচন্দৰ ফুলৰ পুলি আৰু এয়া ফুলৰ ঠিক মাজেৰে আমি দেখিছোঁ এখন তাত মঞ্চ আপোনাৰ সজাগতা মানে সৃষ্টি কৰি আছে মানুহৰ মাজত তাত নাটকৰ দ্বাৰা কিছুমান কেৰেক্টাৰ তাত প্লে কৰি আছে যে কেনেকৈ আপুনি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে থাকিব লাগে শৌচ পেচাবৰ ক্ষেত্ৰত কেনেকৈ আমি চফা হৈ থাকিব লাগে আৰু এয়া সম্পূৰ্ণ এই মই ফিল্ডখন দেখাইছোঁ দেখা পাইছে আপোনালোকে এই চব চাইডে চাইডে চবখিনি প্ৰদৰ্শনী তাত আছে জেগা জেগাকৈ আৰু এয়া আপোনাৰ কিছুমান মাছ দেখুওৱা গৈছে ইয়াতে ঠিক এটা সৰু এটা মানে আপোনাৰ মাছ থোৱা এটা সৰু পুখুৰী এটা কৰি পেলাই চাইডত সুন্দৰ এটা ৱাল দিছে যাতে মানুহ তাত মানে অনিষ্ট কৰিব নোৱাৰে এয়া কৰিছে আপোনাৰ মীন বিভাগ অসম মোৰে ল'ৰাৰ মাক মাছলৈ যাওঁ নেখাওঁ নেখাওঁ সুদা ভাত সেয়াই যেন কৈছে এয়া মাছুৱৈ জাকৈৰ সৈতে আৰু এয়া মীন বিভাগ অসমৰ সুন্দৰ প্ৰদৰ্শনী ইয়াতে ধুনীয়া ধুনীয়া একুৰিয়াম কিছুমান ৰখা হৈছে তাত ভিতৰত আছে ধুনীয়া ধুনীয়া মাছ বিভিন্ন ধৰণৰ সাগৰীয় মাছ
খুব ভাল লাগে যদি ঘৰত এনেকুৱা এটা একুৰিয়াম থাকে আপুনি বাহিৰৰ যিমানখিনি কষ্ট আপুনি নিৰ্মূল কৰিব পাৰে ইহঁতক চাই পেলাই ইহঁতৰ ৰং ধেমালিবিলাক চাই ভাল লাগে এয়া কিছুমান কাঠৰ নিৰ্মিত কিছুমান সামগ্ৰী ইয়াত দেখিছে আপোনালোকে ইয়াত মুখাও কিছুমান বনোৱাও ইয়াতে পৰিলক্ষিত হৈছে গতিকে ভাল লাগিছে যিখিনি ইয়াত বনোৱা গৈছে আৰু এয়া আমাৰ অসমীয়া কিছু যিবিলাক হয়তো আমাৰ কিছুমান চিনাকি আৰু কিছুমান অচিনাকি ইয়াতে প্ৰায়খিনি বস্তুৱে ইয়াত আছে পুৰণ নতুন সব গতিকে ইয়াত নাম লিখাই আছে হয়তো মোৰ ভিৰৰ বাবে ইমান সম্ভৱ হোৱা নাই খুব মই স্পীডত গৈ আছোঁ গতিকে ইয়াত নাম লিখাই আছে সময় পালে আপোনালোকে চাব পাৰে তথাপিও মই যিখিনি নাম লিখিছোঁ আপুনি চাগে ধৰিব পাৰিব এবাৰ পঢ়িবলৈ চেষ্টা কৰিব ইয়াত আছে যেনেকৈ আপোনাৰ ঢেপা ঢোল আছে আমাৰ যিটো বিহুৰ যিটো ঢোল আছে যেনেকৈ চাহ জনগোষ্ঠীয় ঢোল ইয়াত দেখুওৱা গৈছে যেনেকৈ আপোনাৰ মহৰ শিঙৰ পেঁপা এয়া খোল এয়া মৃদী কালিয়া চুৰিয়া পেঁপা এনেকৈ আপোনাৰ টকা চুংগা এয়া গমনে জনগোষ্ঠীয় বাঁহী ঠিক তেনেদৰে ইয়াতে তাল দেখুওৱা গৈছে আমাৰ এয়া ভুৰতাল সৰু ভুৰতাল এয়া বৰতাল এয়া চাগে নচুং এয়া দবা যিটো আমাৰ নামঘৰত বজোৱা যায় এয়া ঢেপা ঢোল যিটো মই কৈছোঁ অলপ আগত এয়া জয় ঢোল এয়া ক্ৰাম এয়া ডগৰ এয়া বৰঢোল এয়া নিচাম
আৰু আগলৈকে আহি আমি এইখিনি বস্তু দেখা পাওঁ। এয়া খাৰিংগা, এয়া কৰতাল, এয়া চোৱৰ, আৰু তাৰ পিছতে আমি ইয়াত দেখিবলৈ পাওঁ আমাৰ বোলছবি জগতৰ যিখিনি আমাৰ সা সৰঞ্জাম সেইখিনি বস্তু ইয়াত দেখুওৱা গৈছে সুন্দৰকৈ। আৰু ইয়াত আমাৰ কিছুমান কালজয়ী বোলছবি কিছুমানৰ ইয়াতে ফটো ইয়াতে পেষ্ট কৰি থোৱা হৈছে, যেনে লটিঘটি, ডক্টৰ বেজবৰুৱা। এয়া চামিল মেম চাপ, আৰু এয়া অসমৰ জাতীয় সংগীত ইয়াত লিখি থোৱা গৈছে। এয়া হাতৰ আখৰ হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অ' মোৰ আপোনাৰ দেশ। এয়া এখন স্বচ্ছতাৰ ছবি এখন দাঙি ধৰা হৈছে ইয়াতে, আৰু এই ছবিখন হৈছে আমাৰ আচলতে অসমে স্বীকৃতি লাভ কৰিছিলে আপোনাৰ 2019 চনৰ 5 মাৰ্চ তাৰিখে মুকলিত মলত্যাগমুক্ত স্থানৰ স্বীকৃতি আচলতে সেইটো ইয়াত দেখুওৱা হৈছে। ইয়াত কেইটামান চাংঘৰ ইয়াত দেখুওৱা পৰিলক্ষিত হৈছে। আৰু এতিয়া আমি আহি এতিয়া বৰ্তমান সোমাইছোঁ প্ৰদৰ্শনীত, য'ত প্ৰদৰ্শন কৰা হৈছে ধুনীয়া ধুনীয়া পশু আৰু পক্ষীবোৰ। ইয়াত দেখিছে এয়া মজক্কলি বুলি কয়, যিটো আমি গান শুনিছিলোঁ, এইটোৱেই মজক্কলি। পাৰৰ নিচিনাই কিন্তু তাতকৈ ডাঙৰ আৰু বৰ ধুনীয়া। আৰু লগত আছে কিং পাৰ, ৰড আইলেণ্ড ৰেড কুকুৰী, এয়া গিনি ফাউল, এয়া চিল্কি কুকুৰা, ইয়াত আছে আপোনাৰ কাদকনাথ, সোণালিকা ফাউল, গিৰিৰাজ কুকুৰা, জেং চৰাই, এছেল, এয়া জাপানীজ বটা চৰাই, বগা আৰু মটীয়া, ব্ৰাউন লেগ হৰ্ণ কুকুৰা, এয়া কাষত কামৰূপা, এয়া কদকনাথ কুকুৰা,
আৰু এয়া বিটেল আৰু চিৰহী ছাগলী। হেম্পশ্বায়াৰ, ৰেশমী কুকুৰা চিল্কি চিকেন, আৰু শেষত এয়া টাৰ্কি চৰাই। এইফালে আকৌ প্ৰদৰ্শন হৈছে আপোনাৰ এৰী সূতা, পাট সূতা, আপোনাৰ এই পাট মুগা কাপোৰৰ যিখিনি ব্যৱহৃত এই সূতা, এইবোৰ কিছুমান ইয়াতে মেচিন দেখুওৱা হৈছে। মুগাৰ এই বাণী সূতা কটা, এয়া ৰেচম সঞ্চালকালয় অসম, তেওঁলোকে ইয়াৰ প্ৰদৰ্শন কৰিছে। বহুত বস্তুৰ মই নাম নাজানো, জনাবিলাকে জানিব। মুঠতে কাপোৰ তৈয়াৰ কৰাৰ বাবে সূতা কটা বা যিখিনি সূতা ইয়াতে ধুনীয়াকৈ তেওঁলোকে প্ৰদৰ্শন কৰিছে। এয়া চন্দ্ৰকী, আৰু এয়া হৈছে কেশৰ পুলি, এৰী পলুৰ খাদ্য হয়। এয়া সুন্দৰ তাঁতশাল, ইয়াতে গামোচা লগাইছে, এয়া চাগে ডিজাইন তোলে চাগে এইবিলাকেৰে। এয়া হস্ততাঁত বস্ত্ৰশিল্প, এইখিনি প্ৰদৰ্শনী তেওঁলোকে ইয়াত দেখাইছে। ইয়াৰ কিছুমান মেচিন ইয়াতে প্ৰদৰ্শন কৰিছে। এইটো এটা নীলকণ্ঠ বুলি পেলাই আপোনাৰ যিটো ৰুৰেল এগ ইনকুবেটৰ হয় এইটো, আৰু তেনেকুৱা অন্যান্য কিছু আছে ইয়াতে, ভালকৈ দেখাব পৰা নাই মানুহ ভিৰৰ কাৰণে। এইবিলাকো কিছুমান তেওঁলোকে আহিলা প্ৰস্তুত কৰিছে। এইখনো এখন শাল, এজনে চাগে মানুহখিনিক দেখাই আছে। সুন্দৰ ইয়াতে ফুল আছে আপোনাৰ বচা। এইটো আচলতে বুটা বচা যন্ত্ৰহে, ইয়াত লিখা
ইয়াতে হয়তো বুনিয়াদী শিক্ষাৰ লগত জড়িত কিছুমান প্ৰদৰ্শনী ইয়াতে দেখা যেন পৰিলক্ষিত হৈছে মোৰ। এখন নিকা গাঁৱৰ এটা সুন্দৰ পৰিৱেশ ইয়াত চাগে দেখুওৱা গৈছে। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ। আশা ৰাখিছোঁ আপোনালোকে চাগে ভিডিঅ'টো নিশ্চয় ভাল পাব, আৰু যদি সঁচাকৈ আপোনালোকৰ ভিডিঅ'টো মনোগ্ৰাহী হৈছে তেতিয়াহ'লে যাতে ভিডিঅ'টো যাতে লাইক কৰে, আৰু আপোনালোকৰ কমেণ্টবিলাক মই সদায় ৰৈ থাকোঁ, কাৰণ আপোনালোকৰ কমেণ্টবিলাকে মোক আচলতে বহুখিনি শিকায়। আৰু যিখিনি মানুহে এই শুৱালকুছি সাহিত্য সভা অধিৱেশন চাব পৰা নাই, তেওঁলোকক যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে এইখিনি সুবিধা দিয়ে। আৰু যিখিনি ভিউৱাৰ্ছে আজি প্ৰথম মোৰ চেনেলটো চাইছে, তেওঁলোকে যাতে চেনেলটো যাতে ছাবস্ক্ৰাইব যাতে কৰিবলৈ নাপাহৰে, এইটো মোৰ অনুৰোধ। আৰু আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে আপোনালোকৰ পৰা আজি মই বিদায় মাগিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে শেষত আকৌ এবাৰ ধন্যবাদ।